নমস্কাৰ পুনৰ বিজিত আমাৰ স্বাগতম জনাইছো মোৰ কিচেনলৈ বহুতে মোক ৰেকমেণ্ড কৰিছিলে যে চামাইলিংৰ ৰেচিপিটা বনাবলৈ সেইকাৰণে মই আজি কোল্ড কফি ৰেচিপি লৈ আছো তো বলক ষ্টাৰ্ট কৰো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব কোল্ড কফি বনাবৰ কাৰণে মই লৈছো 1 গ্লাছ ঠাণ্ডা গাখীৰখিনি মই বইল কৰি ফ্ৰিজত থৈ দিছিলো ঠাণ্ডা হ'বৰ কাৰণে 1 টিস্পুন কফি পাউডাৰ চেনি মই লৈছো 2 টিস্পুন বা আপোনালোকে নিজৰ টেষ্টৰ হিচাপত কম বা বেছি ল'ব পাৰে চকলেট চিৰাপ লৈছো 1 টেবুলস্পুন অকমান আইচ কিউব লৈছো 2-3টা মান আৰু ডেই মিল্কৰ সৰু টুকুৰা লৈছো গাৰ্নিশ কৰিবৰ কাৰণে প্ৰথমতে ব্লেন্ডিং জাৰ এটা ল'ব জাৰটোৰ ভিতৰত 1 গ্লাছ গাখীৰ ঢালি দিব তাৰপিছত আমি ইয়াত ঢালি দিম কফি পাউডাৰ 1 গ্লাছ গাখীৰৰ কাৰণে মই 1 টিস্পুন কফি পাউডাৰ ইউজ কৰিছো চেনি ঢালি দিব 2 টিস্পুন এণ্ড লাষ্টত 2-3টা মান আইচ কিউব ঢালি দিব আৰু এতিয়া আমি জাৰটোৰ ঢাকন বন্ধ কৰি ব্লেন্ড কৰি লম ভালকে ব্লেন্ড হৈ ল'ব দিব আৰু এটো চাওক আমাৰ কোল্ড কফিটো ৰেডি হৈ গ'ল আমি এটা সাৰ্ভিং গ্লাছ লম আৰু যোনটো চকলেট চিৰাপ ছিলে হেতু ভিতৰৰ পৰা এনেকৈ কোট কৰি দিব এইখিনি লগোৱাৰ পিছত আমাৰ টেষ্টটো ভাল হ'ব আৰু দেখিবলৈ ভাল লাগিব তাৰ পিছত দুটামান আইচ কিউব ঢালি দিব আৰু যোনটো ব্লেন্ডেড কফি আছিল হেতু গ্লাছত ঢালি দিব এটো আমাৰ কোল্ড কফি ৰেডি হৈ গ'ল আপোনালোকে দেখিলে যে কোল্ড কফি বনাবলৈ কিমান ইজি হয় এতিয়া আপোনালোকে যেতিয়া কোল্ড কফি খাবলৈ মন হয় তেতিয়া আপোনালোকে ঘৰতে ভালকে বনাই খাব পাৰিব